হেল্ল' এভৰিৱান, আপোনালোক সকলোকে হেপী সোল গংগোত্ৰী ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হ'ল ২৬ জানুৱাৰী। আজি গণতান্ত্ৰিক দিৱস, ৭৫ সংখ্যক গণতান্ত্ৰিক দিৱসৰ শুভেচ্ছা জনালোঁ আৰু দেশখনত যাতে সুখ শান্তি বৰ্তি থাকে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু মোৰ মাতটো শুনি চাগে গম পাইছেই যে মোৰ গাটো ইমান ভাল নহয়। যোৱাকালিৰ পৰা মোৰ জ্বৰ হৈ আছে। টেবলেট খাইছোঁ, এতিয়া ভাল পাইছোঁ বাৰু। আৰু এইকেইদিন মানে মোৰ ইমানেই জাৰ্ণি হৈ আছে, মই একদম টায়াৰ্ড হৈ গৈছোঁগৈ, মানে বেমাৰ লাগি গৈছেগৈ। আৰু পৰহি আহিলোঁ তেজপুৰৰ পৰা মঙলদৈ, তাৰপিছত অফিচ কৰিলোঁ। অফিচ কৰি আকৌ মঙলদৈৰ পৰা সেইদিনাখনি মানে গুৱাহাটী গৈছোঁ, কাৰণ এখন বিয়া আছিলে। তাৰপিছত বিয়া খাই পেলাই আহি তাৰ পিছদিনাখন মানে যোৱাকালি আকৌ ৰাতিপুৱা আহিছোঁ গুৱাহাটীৰ পৰা মঙলদৈ। তাৰপিছত অফিচ কৰিলোঁ। অফিচ কৰি উঠি তাৰপিছত চববোৰ ঘৰ গ'ল মানে, কাৰণ ২৬ তাৰিখ ধৰক আজিতো ধৰক অফিচ নহয়, পতাকা উত্তোলন হৈ গ'ল। খোলা বাৰু অফিচ ২৭, ২৮ তিনিদিন ধৰক বন্ধই। তো ময়ো ঘৰ যাম বুলি ভাবিছিলোঁ, কিন্তু মই আহি পাই অফিচ কৰি মোৰ ইমানেই গাটো বেয়া লাগিলে। তাৰপিছত মই মানে পেকিং কৰিবৰ কাৰণে মোৰ এনাৰ্জি নাইকিয়া হৈ গ'ল। মোৰ ৩টা মানৰ পৰা মোৰ গাটো ইমান বেয়া লাগিলে, মই আহি ৰুমত আহি শুয়ে থাকিলোঁ। শুই থাকোঁতে দেখিছোঁ ইমান ঠাণ্ডা লাগিছে, কঁপি কঁপি জ্বৰ উঠিছে মোৰ। তাৰপিছত এটা টেবলেট খালোঁ, 2টা টেবলেট আছিলে। তাৰপিছত অফিচ কৰিলোঁ। অফিচ কৰি উঠি তাৰপিছত চববোৰ ঘৰ গ'ল মানে, কাৰণ ২৬ তাৰিখ ধৰক আজিতো ধৰক অফিচ নহয়, পতাকা উত্তোলন হৈ গ'ল। খোলা বাৰু অফিচ ২৭, ২৮ তিনিদিন ধৰক বন্ধই। তো ময়ো ঘৰ যাম বুলি ভাবিছিলোঁ, কিন্তু মই আহি পাই অফিচ কৰি মোৰ ইমানেই গাটো বেয়া লাগিলে। তাৰপিছত মই মানে পেকিং কৰিবৰ কাৰণে মোৰ এনাৰ্জি নাইকিয়া হৈ গ'ল। মোৰ ৩টা মানৰ পৰা মোৰ গাটো ইমান বেয়া লাগিলে, মই আহি ৰুমত আহি শুয়ে থাকিলোঁ। শুই থাকোঁতে দেখিছোঁ ইমান ঠাণ্ডা লাগিছে, কঁপি কঁপি জ্বৰ উঠিছে মোৰ। তাৰপিছত এটা টেবলেট খালোঁ, 2টা টেবলেট আছিলে। মইতো যাব নোৱাৰিলোঁৱেই, মই মঙলদৈতে আছোঁ। সেইকাৰণে মানে আজি মাহঁত আহি আছে, মা আৰু দেউতা আহি আছে। কিন্তু মোৰ যে ৰুমটো ইমান লেতেৰা হৈ আছে, মইতো আহি পেলাই মা অহাৰ পাছত মই গালিয়ে খাব লাগিব। সেইকাৰণে উপায় নাই, জ্বৰ হৈ আছে যদিও মানে ৰুমটো এতিয়া অলপমান চাফা কৰিব লাগিব, ক্লিন আছে। তো মোৰ মঙলদৈ কোৱাৰ্টাৰত মই কেনেকৈ থাকোঁ, মানে অফিচৰ কোৱাৰ্টাৰ, চৰকাৰী কোৱাৰ্টাৰ যিহেতু ইমান ভাল অৱস্থাত নাই। তথাপি পুৰণা কোৱাৰ্টাৰ বহুত, তথাপিও মানে মই আজি আপোনালোকক এটা ৰুম ট'ৰ দিবলৈ গৈ আছোঁ। মই আপোনালোকক দেখাই আছোঁ মোৰ ৰুমটো যে কিমান মানে মই থাকিবলৈ পোৱাই নাই ৰুমত। ঘৰৰ পৰা আহিছোঁ, আহি পেলাই আকৌ গুৱাহাটী গৈছোঁ, গুৱাহাটীৰ পৰা আকৌ মঙলদৈ। তো আৰু কালিতো আহি মোৰ গায়ে বেয়া হ'ল, চাফা কৰিবলৈ একদমেই সময় পোৱা নাই। মই আজি গোটেইবোৰ চাফা কৰিম এতিয়া, কাৰণ মা আহি পেলাই গালি দিব। এইফালে মোৰ ৰুমৰ হালত হৈ আছে এনেকুৱা, আপোনালোকে দেখি একদমেই মোক গালি নাপাৰিব দেই। উপায় নাই, অকলে থকা মানুহ আৰু সদায় চাফা কৰিবৰ কাৰণে মই সময়ো নাপাওঁ। আৰু উইকেণ্ডততো ঘৰলৈ গুচি যাওঁ, সেইকাৰণে মানে বহুদিনৰ মূৰতহে এদিন ভালকৈ চাফা কৰা হয়। আৰু ফাইনেলি মোৰ ৰুমটো মানে চিজিল পাতি কৰা হৈ গ'ল, আৰু মাহঁতো আহি পালে। মানে ৰুম চিজিল কৰা অথনি দিনতে হ'ল, আৰু মাহঁতো আহিলে, ভাত পানীও খালোঁ আমি। মই এবাৰ দেখাই আছোঁ দেই আজি ৰুম ট'ৰটো মোৰ। এইফালে আজি আমাৰ এটা নতুন আলহী আহিছে। মা আৰু দেউতা যিহেতু দুইটাই আহিছে, ইয়াক মানে অকলে ৰখাটো মানে সম্ভৱ নহয়, সেইকাৰণে লগতে আজি লৈ আহিছে বেচেৰা। এইকণতে তাক আজি শুবলৈ দিছোঁ। তাৰপিছত এইফালে মা, হাই হাই। এইবোৰ মায়ে কিবাকিবি ঘৰৰ পৰা লৈ আহিছে, মুড়ি, এয়া আটা, তাৰপিছত এয়া বৰা, কি চাউল বা এইটো নাজানো। তাৰপিছত এয়া বৰা চাউল আনিছে, পিঠা, মেগীও লৈ আহিছে। আৰু এয়া তিল মই বহুত ভাল পাওঁ, সেইকাৰণে তিলো লৈ আহিছে। মূলা, দৈ অকণো আনিছে।
এইটো হ'ল মানে মোৰ কিটচেনটো মানে কোৱাৰ্টাৰটো মানে বহুত ডাঙৰ আছিলে তো মই ছিংগল মানুহৰ কাৰণে মানে ইমান ডাঙৰ কোৱাৰ্টাৰ দৰকাৰ নহয় ন সেইকাৰণে কোৱাৰ্টাৰটো আমাক দুটা পাৰ্ট কৰি দিলে মোৰ পাৰ্টটো মানে ৰুম কেইটা ডাঙৰ সেইকাৰণে মই এইটো পাৰ্ট ল'লোঁ কিন্তু মোৰ মানে কিটচেন নাছিলে চ' এতিয়া কাৰণে মানে কিটচেনটো এনেকেই বনাই লৈছোঁ এইটোৱে মোৰ ৰুম কোৱাৰ্টাৰ মই আহিছোঁ এতিয়া ওলাই অকণমান বাহিৰৰ ফালে মা আৰু দেউতাই মানে অলপমান ৰেষ্ট লৈ আছে দিনটো ভাগৰ লাগিছে ন আকৌ আহি পেলাই মোৰ কিটচেনটো মানে অলপমান চাফাও কৰিলে তাৰপিছত এতিয়া অকণমান দুটাই ৰেষ্ট লৈ আছে আৰু মই ভাবিলোঁ অকণমান এনেই আগফালে ওলাই যাওঁ কিয়নো আজি দিনটো মই একেবাৰে বাহিৰলৈ ওলোৱাই নাই তো আজি অফিচত গণতন্ত্ৰ দিৱস হিচাপে মানে অলপমান হেৰিও কৰিছে ডেক'ৰেশ্যন লাইট চাইট লগাইছে কি ৰঙৰ হ'ব পাৰে অঁ আজি একদম কেম্পাছটো মানে পূৰা চুনচান হৈ আছে মানুহ ইমান নাই আজি কাৰণ চববিলাক ঘূৰি গৈছে কাৰণ কাইলৈ পৰহিলৈ দুদিন বন্ধ তো মই এতিয়া অকণমান আগফালে ওলাই আহিছোঁ অফিচৰ আগফালে দেখাম ধুনীয়া লাগিছে ডেক'ৰেশ্যনটো অফিচৰ আপোনালোকক দেখাই আছোঁ ৰ'ব এইয়া ডেক'ৰেশ্যন তিৰংগা কালাৰ লগাই দিছে জাতীয় পতাকাৰ কালাৰৰ লাইট লগাই দিছে ধুনীয়া লাগিছে আৰু আছে পতাকা উত্তোলনৰ জেগাকণ দেখাওঁ এইকণ জেগাতে আমাৰ পতাকা উত্তোলন কৰিছিলে ধুনীয়া লাগিছে এইটোৱে মোৰ অফিচ আৰু এইফালে চপাই বজাৰখন ইয়াতে এইখন বজাৰ এখন গেট দুখন আছে এখন গেট আৰু সেইখন এখন গেট ওচৰতে সুবিধা আছে বাৰু মানে কিবা লগা হ'লে বজাৰলৈ ওলাই আহিলেই হ'ল আৰু এইটোৱে মোৰ অফিচটো 5 বছৰেই হ'ল ইয়াত প্ৰথম জইনিং ইয়াতে কৰিছোঁ আৰু এৰি যাব লগা হ'লে মানে কি আৰু ট্ৰান্সফাৰ হ'লে মানে বেয়া লাগিব আৰু মনটো মেমৰিজ বহুত আছে ইয়াত বহুত কথা শিকিব পাৰিছোঁ ইয়াত জীৱনৰ মানে লেচনো পাইছোঁ বহুত মানে এক্সপিৰিয়েঞ্চ হৈছে আৰু ইয়াত আজি ভাল লাগিছে মানে পূৰা খালী হৈ আছে ন আজি এনে অন্য দিনাখনটো পূৰা ইয়াত মানুহেৰে ভৰ্তি হৈ থাকে আৰু কি ক'ম এতিয়া ভাল পাইছোঁ মই জ্বৰটো মানে মাহঁতো আহি গ'ল ন মাহঁত আহি যোৱাৰ পিছত মানে জ্বৰটো অলপ ভাল পাইছোঁ কিন্তু বাহিৰত অলপ ঠাণ্ডা আছে আপোনালোকক মানে লাইটিংখিনি দেখাবৰ কাৰণে আনিলোঁ মই ইয়াত ভিডিঅ' কৰিবৰ কাৰণে যাম বাৰু ৰুমলৈ কিন্তু তাৰ আগতে মানে দুটামান কথা পাতিব বিচাৰিলোঁ কেতিয়া বেঞ্চ এখন আছে বহি লওঁ ইয়াতে ৰ'ব অলপ টাইম বহি কথা পাতোঁ কথাটো মানে এনেকুৱা সঁচাকৈ ভাল লাগিছে দেই আজি মানে বহি পেলাই ইয়াত তাতে বহি আছিলোঁ কিন্তু মানে দুজন মানুহ আহি গ'ল অফিচৰে তো নাইট ডিউটিৰ দুজন মানুহ আহি গ'ল সেইকাৰণে উঠি গুচি আহিলোঁ এতিয়া খোজকাঢ়ি আছোঁ আৰু ইটো ফোনতো মোৰ চাৰ্জ শেষ হৈ গ'ল এতিয়া বেলেগ এটা ফোন উলিয়াইছোঁ নাজানো আৰু এইটোত কেনেকুৱা ভিডিঅ' আহে আপোনালোকে নিজক কিমান ভাল পায় বাৰু
মানে নিজতকৈও কাৰোবাক বেছি বহুত ভাল পায়। মই কিন্তু নিজক বহুত ভাল পাওঁ। মোৰ কাৰণে ছেল্ফ লাভটো মানে বহুত ইম্পৰ্টেণ্ট। নিজক ভাল পালেহে মানুহে আনক ভাল পাবলৈ শিকিব পাৰিব। সেইকাৰণে মানে মই নিজক সদায় বহুত বেছি প্ৰায়ৰিটি দিওঁ। ফাৰ্ষ্ট প্ৰায়ৰিটি নিজকে দিওঁ মই, তাৰপিছতে বেলেগবিলাক। আজি মানে মনটো ইমানেই ভাল লাগি আছে ন, মাহঁত আছে ন ৰুমটোত। তো এতিয়া মানে শুই আছে কাৰণে অকণমান ওলাই আহিছোঁ, ৰেষ্ট লৈছে। লাগি আছে থাকিব এসপ্তাহমান। বেমাৰ আজাৰ হ'লে মানে কি জানে, বেমাৰ আজাৰ হ'লে অকলে থাকি সঁচাকৈ বহুত বেয়া লাগে মানে। কিন্তু 2012 চনৰ পৰা অকলেই থাকি আহিছোঁ। 2012 চনৰ পৰা মানে ঘৰত নায়েই মই। 2024 চন হ'লগৈ, মানে 12 বছৰেই হ'লগৈ ক'বলৈ গ'লে। 12 বছৰ ধৰি মই ঘৰত থকাই নাই মানে। গৈছোঁ মানে ঘৰলৈ যাওঁ মাজে মাজে, উইকেণ্ডততো যোৱাই হয়। কিন্তু 12 চনৰ পৰা মানে পঢ়াৰ পৰা আদি কৰি একদম কৰ্মসূত্ৰে বুলি মানে মই 2012 চনৰ পৰা ঘৰত থকাই নাই। আৰু যিসকলে মানে অকল মোৰেই নহয় এনেকুৱা, মানে সকলোৰে হয়তো এনেকুৱা, কিন্তু যিসকলে মানে ঘৰত থাকি পঢ়া বা ঘৰত থাকি জব, পঢ়াটো বাৰু নহয়, বা ঘৰৰ জেগাত থাকি যদি কোনোবাই জব কৰিব পাৰিছে, মানে যিসকলে পাৰিছে তেওঁলোক মানে বহুত লাকি হয়। ঘৰত মানে নিজৰ মানুহ এজনক মানে লাগেই বেমাৰ আজাৰ হ'লে। এতিয়া কালিয়ে মই নিজে বুজি পাইছোঁ, আৰু আজি সেইকাৰণে মনটো মানে মোৰ বহুত ভাল লাগি আছে। মাহঁত আহিছে, কেইটা দিন ভালকৈ টাইমখিনি স্পেণ্ড কৰিম মাহঁতৰ লগত, ভিডিঅ'ও দি থাকিম আপোনালোকক। আৰু এতিয়া আহি গ'ল চাহ খোৱা পৰ্ব। চাহৰ লগত আজি মায়ে কিবা কিবি বনাইছে, পকৰি চকৰি, আৰু বাকী বস্তুকেইটা আনা খাবলৈ। এয়া পকৰি বনাইছে আৰু লাল চাহ, আৰু মই এনেকৈ এটা চাটনি বনাই লৈছোঁ খাম। দেউতা এইফালে শুই আছে, এনেই আৰু মোবাইল টিপি আছে, আৰু এইফালে আবিৰ। এইটো তুমি কি খাবা? তুমি কি খাবা? কি খাবা? তাৰপিছত আমি চাহ খালোঁ, মায়ে বনাই দিয়া গৰম গৰম পকৰিৰ লগত, আৰু লগত চিপছ ল'লোঁ। আগতে মানে মা অকলে আহে, কেতিয়াবা দেউতা ঘৰত থাকে, বা দেউতা আহে মা ঘৰত থাকে, তেনেকৈ আহিছিলে। কিন্তু মই মানে বিচাৰি আছিলোঁ দুইটা একেলগে আহক, আৰু এইবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে দুইটা একেলগে আহিছে। মানে আবিৰক মানে এৰি থৈ আহিব নোৱাৰি, আছে ঘৰত মানুহ, কিন্তু সিহঁতি মানে চম্ভালিব নোৱাৰিব, সেইকাৰণে আবিৰক লগত লৈ আহিলে। আৰু আজিৰ সন্ধিয়াটো মই মা দেউতাৰ লগত এনেকেই স্পেণ্ড কৰিলোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে। লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।